আজি ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ভেৰগাঁও আঞ্চলিক মহিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে ভেৰগাঁৱৰ এই বিষ্ণুৰাভা ভৱনৰ বাকৰিত আৰু ইয়াতে আহি ভাল লাগিছে নিৰ্দিষ্ট বক্তাৰূপে ইয়াত মোক আমন্ত্ৰণ কৰিছিলে ইয়াৰ যিখিনি স্থানীয় মানুহ সকলোকে লগ পাইছোঁ আৰু এই অধিৱেশনতেই আঞ্চলিক সমিতিৰ দুয়োটা সংগঠনৰ নতুন সমিতি গঠন হৈছে গতিকে নতুন সমিতিক শুভেচ্ছা জনাইছোঁ তেওঁলোকে যাতে জাতিৰ হৈ এটা তেজস্বী মন লৈ পেলাই কাম কৰে জাতিৰ উন্নয়নৰ স্বাৰ্থত সেইখিনি আমি আশা কৰিছোঁ ঠিক তেনেকেই যেনেকৈ আমি বড়ো সমাজ হিচাপে আমি যেনেকৈ আগুৱাই গৈছোঁ ঠিক তেনেকৈ আমাৰ ওচৰত থকা যিখিনি আমি আশা কৰিছোঁ যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবীৰ আমি সফল পৰিসমাপ্তিৰ ফালে আগবাঢ়িছোঁ বুলি আমি ভাবিছোঁ অসম চৰকাৰে ইতিমধ্যে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে আৰু আমি আশাবাদী যে এটা যোগাত্মক দৃষ্টিভংগীৰে অসম চৰকাৰে ৰাভা হাছং অঞ্চলটোক এটা সংবিধানৰ গণ্ডিত আনি সুৰক্ষিত কৰাৰ যি প্ৰয়াস কৰিছে সেয়া আদৰণীয় আৰু আমি আশাবাদী নিৰ্দিষ্ট সময়সীমা তেনেকৈ নাই আমি আশা কৰিছোঁ ২৬ৰ আগত আমাৰ এই দাবীৰ পূৰণ হ'ব বুলি আমি আশা কৰিছোঁ আমাৰ প্ৰথম কথাটো হ'ল যে BTCৰ চৰকাৰখনত ৰাভা জনগোষ্ঠীৰ পৰা আমি প্ৰতিনিধি আমি বিচাৰোঁ BTC চৰকাৰৰ যি এটা ডিচিশ্যন মেকিং প্ৰচেছ সেই প্ৰচেছত ৰাভাৰ প্ৰতিনিধি থকাটো আমি বিচাৰোঁ এয়া আমাৰ দীৰ্ঘদিনীয়া দাবী আমি আশা কৰিছোঁ সংশ্লিষ্ট পাৰ্টি আৰু বৰ্তমানৰ চৰকাৰখনে আমাক এটা সুদৃষ্টি দিব আমি সেয়া আশা কৰিছোঁ আমাৰ আহ্বান কিন্তু আমাৰ আছে দাবী আছে সভাপতি ডাঙৰীয়াৰ আমি দেখিছোঁ মানে ছাত্ৰ সংগঠনৰ প্ৰতি বৰ্তমান আৰু মই আৰু বেছি নকওঁ ছাত্ৰসকল আছে সংগঠন ধন্যবাদ থাকিলে আমন্ত্ৰিত অতিথি দুআষাৰ বক্তব্য ৰখাৰ বাবে সন্মানীয় মহেন্দ্ৰ বসুমতাৰী ছাৰলৈ হয়তো সেয়া সময়ৰ এটা পৰিৱেশ বৰ্তমান বিশ্বায়নৰ যুগ বেছি সময় আমাৰ যুৱক যুৱতীসকলে টেকনিকেল গেজেটৰ লগত ব্যস্ত হৈ থাকে সমাজ সামাজিক এই পৰিৱেশৰ লগত তেওঁলোক অকণমান সংযোগ হ'বলৈ অলপ টান পোৱা এটা পৰিৱেশ নিশ্চয় হৈছে কিন্তু আমি ছাত্ৰ সন্থা হিচাপে আমি সেই বেৰ ভাঙি নতুন প্ৰজন্মক উৎসাহিত কৰিব লাগিব সমাজ অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে সমাজ অবিহনে এখন সমাজ গঢ় হ'ব নোৱাৰে গতিকে সমাজৰ লগত থাকিয়ে সমাজৰ কৃষ্টি সংস্কৃতি আগবঢ়াই নিয়াৰ দায়িত্বও তৰুণ সমাজে ল'ব লাগিব সেই কথাখিনি আমি ভাবোঁ যে ছাত্ৰ সংগঠন হিচাপে আমাৰ সেই সজাগতা গঢ়ি তোলাটো আমাৰ দায়িত্ব আমি কাম কৰি যাম সেই সময়ত আমাৰ আহ্বান যে নতুন উঠি অহা প্ৰজন্মই শিক্ষা দীক্ষাৰে পৰিপুষ্টিত হৈ শিক্ষিত হৈ দক্ষ এজন ব্যক্তি হৈ সমাজৰ কাৰণে কাম কৰক সেইটো আমাৰ আহ্বান আৰু আমিও সেই বাটেৰে আগবাঢ়ি আছোঁ ব্যক্তিসকল আৰু লগতে